সকল আজি আমি এটা বস্তু দেখাব বিচাৰিছো মই এই বস্তুটো হল যে আমাৰ যিসকলে এন্ড্ৰইড মোবাইল ইউজ কৰে তেওঁলোকৰ বাবে মই এই ভিডিওটো বনাবলৈ বিচাৰিছো ভিডিওটো এটো হল যে আমাৰ ইন্টাৰনেট মেমৰি কিছুমান মোবাইলত কি থাকে 16 GB থাকে 8 GB থাকে 64 GB থাকে আপ টু 126 GB ও থাকে তে গতিকে কথাটো হল এটো যে ইমান মেমৰি থকা সত্ত্বেও বেছি এপও ব্যবহার করা না থাকে বা বেছি এপ ইনস্টল করা না থাকে তথাপিও আমাৰ কি হয় আমাৰ ইন্টাৰনেট মেমৰি বিলাক কমি থাকে মই এয়া দেখাই আছো মোৰ মোবাইলত বৰ্তমান দেখিব পাৰিব ৰব দেখাই আছো মোৰ মোবাইলত ইন্টাৰনেট মেমৰি বৰ্তমান আছে 7.64 GB তেতিয়া এই 7.64 GB মেমৰিক মই প্ৰুফ সহকাৰে দেখাম কেনেকৈ বৃদ্ধি কৰিব পাৰি তেতিয়া ইয়াৰ কাৰণে আমি যাব লাগিব সেটিংছত যোৱাৰ পিছত এপছ বুলি এটা অপচন থাকিব মোবাইল এপছ বা মাই এপছ বুলি থাকিব ইয়াৰ মাজত ক্লিক কৰক তাৰ পিছত মেনেজ এপছ ইয়াৰ মাজত যাই লোডিং হৈ আছে এপ বিলাক অলপ দেৰি কৰি আছে লোড হৈ আছে হক লোড হোৱাৰ পিছত এতিয়া আপুনি ইয়াতে চাই আছে যে এপ ভ্যালু ইয়াতে আছে 39 MB এতিয়া আপুনি যেটো এপ বেছি ব্যৱহাৰ কৰে অৰ্থাৎ মোৰ ইয়াতে ক্ৰোম ব্ৰাউজাৰটো দেখাইছে 350 MB এই 350 MB এইটো ব্ৰাউজাৰ এটা কি কৰিব লাগিব MB টো বঢ়াব লাগিলে ইন্টাৰনেট MB টো যদি বঢ়াব বিচাৰে তেনেহলে আমি এটো কি কৰিম এটা অপচন দেখা যাব ক্লিয়াৰ ডাটা ইয়াতে ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত ক্লিয়াৰ কেছত ওকে কৰি দিম আকৌ আপুনি চাব পাৰে যে ক্লিয়াৰ ডাটা হৈছে নে তাৰ বাবে এই মেনেজত গৈ ক্লিয়াৰ সাইট ষ্টৰ গোটেইখিনি ক্লিয়াৰ কৰি দিম তে ইয়াৰ MB টো মই এবাৰ দেখাম ক্ৰোম ব্ৰাউজাৰৰ MB 350 ৰ পৰা 116 কমি গল গতিকে এনেকুৱা বহুত এপছ আছে ৰব মই দেখাই আছো এটা গুগল প্লে সাৰ্ভিস ইয়াতে মোৰ দেখাইছে 342 MB এটো এনেকৈ ক্লিয়াৰ কৰিলো ক্লিয়াৰ ডাটা মেনেজ এপ স্পেস ইয়াতে ক্লিয়াৰ অল ডাটা তে ক্লিক কৰি দিয়ক ওকে ক্লিক কৰাৰ পিছত ক্লিয়াৰ ডাটাত ক্লিয়াৰ কেশ কৰি দিয়ক এই 309 লৈ কমি আহিল আৰু এনেকুৱা যেটো এপছ আপুনি বেছি ব্যৱহাৰ কৰে সেই এপ বিলাক এনেকৈ ক্লিয়াৰ কৰিলে লাষ্টত যাই MB যিবিলাক MB বৃদ্ধি হৈছে MB বিলাক যাই আমাৰ ইন্টাৰনেট ষ্টৰত যোগ হ'ব আৰু আমি দেখাই আছে মোৰ ইউটিউবত হৈ আছে 435 MB এইটো কমাই দিম চাব 435 MB তে ক্লিয়াৰ ডাটা ক্লিয়াৰ অল ডাটা ক্লিক কৰি দিয়ক তাৰ পিছত ওকে তে ইয়াৰ পৰা হৈ আছে ডাটা ক্লিয়াৰ হৈ আছে হোৱা নাই ডাটা ক্লিয়াৰ হোৱাৰ পিছত ইয়া চাইছে 443 ৰ পৰা হৈছে 47.4 MB বহুত কমি গৈছে এনেকৈ যেটো এপ আপুনি বেছি ব্যৱহাৰ কৰে সেই এপটোৰ MB বিলাক এনেকৈ কমাই গৈ থাকিলে শেষত যায় আমাৰ ইন্টাৰনেট মেমৰিটো অটোমেটিক্যালি বৃদ্ধি হ'ব তে বহুত এনেকুৱা বহুত লাৰ্জেষ্ট এপছ আছে যিসকলে PUBG খেলে PUBG এনেকৈ কমাই দিলে বহুত MB ওলাব
ৰ'ব মই দেখাইছোঁ মোৰ আৰু ফেচবুক এপটো ক'ত গ'ল এয়া চাইছে ফেচবুকটো মোৰ 503 MB হৈ আছে এক মই ক্লিয়াৰ কেট কৰিছোঁ ক্লিয়াৰ ডাটা ক্লিয়াৰ অল ডাটা এয়া ক্লিয়াৰ কৰাৰ পিছত চাব MB বহুত কমি যাব এয়া 176 হ'ল গতিকে মোৰ আগৰ MB আছিল 6 কিবা আছিল এবাৰ মই ডাইৰেক্ট মোৰ মেমৰি যায় মোৰ মেমৰিটো চেক কৰি দেখাওঁ এয়া মোৰ মেমৰিটো এবাৰ দেখাইছোঁ এয়া চাওক বহুত কমি গৈছে মোৰ MBটো বহুত বৃদ্ধি হৈছে